বন্ধুসকল কি খবৰ নিশ্চয় ভাল। মই পাপু, মোৰ ইউটিউব চেনেল পাপু 23 আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু মোক লগতে সৰস্বতী পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই আজি আহিছোঁ এনেকুৱা এখন কলেজত, হয়তো সেইখন কলেজত পঢ়াৰ কাৰণে বহুত ল'ৰা ছোৱালী মানে বহুত ডাঙৰ এটা সপোন। আৰু সেইখন কোনখন কলেজ হয় চাওক, গুৱাহাটী মহানগৰীতে হয়। কলেজখন আপোনালোকক দেখাইছোঁ, লগতে সৰস্বতী পূজাত নিব্বা নিব্বীসকলকো দেখাই আছোঁ। এইখনে হৈছে সেইখন কলেজ, কটন কলেজ। এতিয়া ভিতৰত প্ৰৱেশ Ini pinza que te pusieron así. Department go guys. যদি মনৰ পৰা ধুনীয়া তেতিয়াহ'লে দেখিব ধুনীয়া। গতিকে বেছি সাজু কাচুন কৰিব নালাগে, সকলোৰে লগত মিলা প্ৰীতি কৰি হাঁহি ফূৰ্তি কৰিলে আৰু হাঁহিটো মেইন চবতকৈ ভালকৈ যদি ভুলাকৈ খায় তেতিয়াহ'লে ইমান সাজিবই নালাগে। বিশেষ দিনৰ বিশেষ পৰিকল্পনা বুলি ক'বলৈ গ'লে সৰস্বতী মাক প্ৰথমে পূজা কৰিলোঁ, আৰু ভেলেণ্টাইন্স ডে বুলি ক'বলৈ গ'লে মাকে হেপী ভেলেণ্টাইন্স ডে বুলি কৈ আহিছোঁ, যিহেতু আমি আৰু ছিংগল মানুহ। এইটোৱে আৰু ফাইনেলি লাগ পালোঁ। মই সদায় মোৰ ডিজিটেল ভিডিঅ' চাই থাকোঁ। আৰু এখন ঘৰ বাইদেউ কেনেকুৱা লাগিছে সৰস্বতী পূজা? বহুত ভাল লাগিছে। আৰু আপোনাৰ ভিডিঅ' সদায় চাই থাকোঁ আৰু আপোনাৰ ছাবস্ক্ৰাইবাৰ হয়। থেংক ইউ আৰু লগ পাই বহুত ভাল লাগিলে। মোৰো এটা ইউটিউব চেনেল আছে পাপু 23 বুলি। আপোনালোকে চাই থাকিব পাপুৰ চেনেল আৰু ছাবস্ক্ৰাইব কৰা যদি কৰি দিব। আৰু সকলোকে সৰস্বতী পূজাৰ বহুত শুভেচ্ছা আৰু লগতে হেপী ভেলেণ্টাইন্স ডে। আৰু ফুলমামা এটেকো হৈছিলে যিহেতু আজিৰ দিনটো, গতিকে সকলোকে তেওঁলোকক মানে শ্ৰদ্ধা কৰিছোঁ। আৰু আপোনাকো লগ পাই মানে বহুত বেছি ভাল লাগিল। মোৰো বহুত ভাল লাগিলে। হেপী সৰস্বতী পূজা। হেপী সৰস্বতী পূজা। এনেকুৱা এখন ফিল্ড আছে, ফুলনি লাগিছে, বহুতেই ভাল লাগিছে। ৰিলচ চলিছে, ৰিলচ ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব লগতে শ্বেয়াৰ কৰি দিব। তো আজিলৈ এৰিলোঁ, বাই বাই।